নমস্কাৰ আজিৰ ভিডিঅ'টো ৰাতিপুৱা একাপ চাহৰ সৈতে আৰম্ভ কৰিছোঁ আৰু এইয়া চাহ খাই মই আহিলোঁ ডিউটিলৈ বুলি আৰু ডিউটিলৈ অহাৰ আগত মানে ভাত পানী খাই আহিবলৈ ইমান টাইম নহয়ে আহি পিনি এয়া মই OPD পেচেণ্ট চাই আছোঁ আৰু আজি ভেকচিনেশ্যনো আছিলে সেয়েহে বাইদেৱে এয়া ভেকচিন দি আছে বড়ো ভাষাত কিবা এটা কৈ দিয়ক বাইদেউ बोसोर गोदाननि फिथा जादों माने फिथा মানে नतुन बोसोराव किबा শুভেচ্ছা তেলৰ পিঠা খাইছি আমি এতিয়া হৈছে চাহ খোৱাৰ টাইম আৰু আমি এনেদৰে মাজতে অলপমান টাইম উলিয়াই পিনি চাহ খাওঁ সকলোৱে আৰু বাইদেউহঁতে বনালে ধুনীয়াকৈ পিঠা আৰু চাহ তাৰ পৰা ৰুম গ'লোঁ আৰু ৰুমৰ পৰা আহিলোঁ মোৰ লগৰজনীৰ ৰুমত তাই থাকে ওদালগুৰি মেইন টাউনতে আৰু আহি পিনি এয়া পালোহি পাই পিনি বাহিৰে যাবলৈ ওলালোঁ স্কুটি শিকাবলৈ বুলি তাই মানে স্কুটিখন কিনিলে কিন্তু ভালদৰে চলাব জনা নাই মেইন ৰাস্তাত মানে ভালদৰে চলাব নাজানে ফিল্ডত পাৰে সেয়েহে এতিয়া আমি ফিল্ডলৈ বুলি যাম তাই অলপমান শিকিব আৰু এইজনী হৈছে মোৰ লগৰ ভানুপ্ৰিয়া মানে তাইৰ ৰুমলৈকে আহিছোঁ আৰু এতিয়া তাই ধুনীয়াকৈ এয়া স্কুটি চলাবলৈ শিকিছে পাৰিলেচোন বাহিৰে আমি আহিলোঁ বিশাললৈ বুলি আৰু ইয়াতে অলপমান শ্বপিং কৰিলোঁ তাৰ পৰা আহিলোঁ আমি বাহিৰে ভোগালী মেলা যোনটো হৈছে মানে ওদালগুৰি মেইন টাউনতে আৰু আমাৰ লগৰ আৰু এজনী আহিলে আমি তিনিওজনীয়ে ধুনীয়াকৈ এয়া ভোগালী মেলা চাবলৈ আহিলোঁ এই মেলাখন হোৱা ইয়াতে 4-5 দিনমান হ'ল আৰু আজি শেষৰটো দিন আছিলে সেয়েহে বস্তুখিনি প্ৰায় শেষেই হৈছে আৰু এয়া হৈছে ঘৰত বনোৱা আচাৰ আৰু ইয়াৰে কৰ্দৈ টেঙাৰ যোনটো আচাৰ হয় সেইটো বহুত টেষ্টি আছিলে বোলে মোৰ লগৰজনীয়ে কৈছে সেয়েহে ময়ো লৈ ল'লোঁ দুটা এতিয়া আপোনালোকক অকণমান মেলাখন দেখাওঁ কিনো আছিলে শেষৰ দিন হিচাপে আজি সকলোখিনি বস্তু প্ৰায় খতমেই হৈছে হ'লেও আপোনালোকক যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ এই কাপোৰখিনি তেওঁলোকে নিজ হাতেৰে বোৱা কাপোৰ হয় ইয়াতে কিনা কাপোৰ নাই আমি গোটেই মেলাখন চাই পিনি কিবা এটা খাওঁ বুলি আহিলোঁ কাৰণ ইয়াতে ধুনীয়াকৈ খোৱাৰ ব্যৱস্থা কৰিছে ইয়াতে বেম্বো চিকেন স্মক চিকেন লাৰু পিঠা জলপান চুঙা চাউল চুঙা পিঠা সকলো ধৰণৰে খোৱাৰ ব্যৱস্থা কৰিছিলে আৰু সেয়েহে আমিও কিবা এটা খাওঁ বুলি ভাবিলোঁ আহি পিনি এইয়া জুইৰ ওচৰত আমি তিনিওজনী বহি ল'লোঁ বহি পিনি একাপ চাহ খাওঁ বুলি চাহ বনাবলৈ ক'লোঁ বাইদেউহঁতক আৰু এইয়া স্মক চিকেনো যিহেতু বনাই আছিলে সেয়েহে আমি স্মক চিকেনো খাওঁ বুলি বাইদেউহঁতক ৰেডি কৰিবলৈ দিলোঁ আৰু এইয়া আমাৰ চাহ আহি গ'ল আমি ধুনীয়াকৈ জুই ফুৱাই চাহ খাই আছোঁ আৰু ঠাণ্ডাত জুইটোৰ ওচৰত বহি এনেও ভালেই লাগে এয়া হৈছে ঘিলা পিঠা আমি ঘিলা পিঠাও অৰ্ডাৰ দিছিলোঁ মানে বাকীখিনি পিঠা খতমেই হৈ গ'ল দিনত ইমানেই মানুহ আহিছিলে আৰু মই খাওঁতে দেখিছেই নহয় গায়ে চায়ে পূৰা চাহ পেলাই লৈছোঁ আৰু ফাইনেলি আমাৰ স্মক চিকেনো বনাই হৈ গ'ল এতিয়া আমি ধুনীয়াকৈ জুই ফুৱাই খালোঁ আৰু সঁচাই বহুত বেছি ভাল লাগিলে যিহেতু ঠাণ্ডা বহুত এনেদৰে খাই মেলি বহুত ভাল লাগিলে তাৰ পৰা আমি বাহিৰে আহিলোঁ এইয়া মাৰ্কেটলৈ বুলি মানে লগৰজনীয়ে লোকেল চিকেন ল'বলৈ আহিলে তাইৰ ৰুমত যিহেতু আমি ভাত খাম এইয়া তাই জল্দিকৈ আহি পিনি ভাত বনালে আৰু আমি ধুনীয়াকৈ একেলগে বহি এসাঁজ খালোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বাই